কি কাৰণে জুবিনক এনেকুৱা কৰিলে আৰু গৰিমা গাৰ্গক মই দেখিছোঁ বাচ্চা ল'ৰাক মৰম কৰি কেনেকৈ ৰাখিব লাগে এইটো জুবিন গাৰ্গক তেনেকৈ ৰাখিছে। তেনেকৈ এগৰাকী মাকে বাচ্চাটোক যেনেকৈ বুজালে বুজি পায় তেনেকৈয়ে গৰিমাই তেনেকৈ তাইক জুবিনক তেনেকৈয়ে তাক আগবঢ়াই লৈ গৈছে। আপোনালোকে স্ক্ৰীনত দুজন ব্যক্তিৰ পিকচাৰ চাই আছে। এজন ব্যক্তি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আনজন ব্যক্তি হল কাঠমোল্লা, এজন অভদ্ৰ, এজন অসভ্য, যিজনৰ কোনো ধৰণৰ ভাষা জ্ঞান নাই, যিজনৰ মাজত কোনো ধৰণৰ ইছলামিক জ্ঞান নাই, যিজনৰ অংগী ভংগীত প্ৰমাণ পোৱা যায় যে তেওঁ প্ৰকৃততেই এজন বণ্ড। আৰু এইজন কাঠমোল্লাৰ বিৰুদ্ধে বৰ্তমান সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতিছে। আপোনালোকে চাওক। সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। সদায় যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। হেল্ল' বন্ধু বান্ধৱীসকল, সঁচাকৈ আমি জুবিনদাৰ কাৰণে ন্যায় পামনে? আৰু পাম যদি কেতিয়াই পাম? আমি অলপ সোনকালে আমাক ন্যায় লাগিব। যেতিয়া গৰিমা বৌয়ে কান্দি কান্দি চিঞৰি ন্যায় বিচাৰি আছে, হত্যকাৰীক ন্যায় লাগিব। জেলত ভৰাই থ'লে, লকবত ভৰাই থ'লে নহ'ব। 1 মান্থ 2 মান্থৰ পৰা জেললৈ হত্যকাৰীক ওলাই দিব নেকি বা ৰিলিজ কৰি দিব নেকি? এনেকুৱা নহয়, ন্যায়টো এনেকুৱা নহয়। হত্যকাৰীক কিবা এটা শাস্তি দিবই লাগিব। আমাৰ ৰাইজৰ ৰজাৰ পৰা মুখ্যমন্ত্ৰীক মানে আমি এনেকুৱা কৈ আছোঁ, মানে বাৰে বাৰে কৈ আছোঁ, মানে এনেকুৱা ইলেকশ্যনৰ বা ৰাজনীতিৰ কথা আহি আছে, মানে জুবিনৰ ন্যায়টো মানে নিদিবই চাগে, এনেকুৱা এটা হৈ গৈছে আৰু না। ন্যায়টো দিবই, কিন্তু এনেকুৱা এটা গৰিমা গাৰ্গ অকলশৰীয়া হৈ গ'ল, বৌৱে অকলশৰীয়া হৈ গ'ল। এতিয়া এনেকুৱা এটা চিঞৰি কান্দি কান্দি জুবিনদাৰ কাৰণে ন্যায় বিচাৰি আছে। চাই ল'ব আমাৰ যতীন বৰা দাদাই কি কথা ক'লে, আপোনালোকে নিউজত চাই ল'ব। আৰু গৰিমা গাৰ্গ বৌৱে কি ক'লে কান্দি কান্দি, আপোনালোকে প্ৰথমবাৰ ভিডিঅ'ত চাই ল'ব। প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব, জুবিনদাৰ কাৰণে ওম শান্তি লিখি দিব আৰু হেশটেগ দিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ। উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমাক ন্যায় লাগিবই। আপোনালোকে চাই ল'ব এতিয়া কি ক'লে বাৰু। সোনকালে লাগিব ন্যায়, এনেকুৱা আল্টু ফাল্টু কথা নালাগে, কিবা তেলৰ দালিৰ কথা, এনেকুৱা ৰাজনীতিৰ কথা। ৰাজনীতিকটো জুবিনদাই একো ভালে পোৱা নাছিলে। ৰাজনীতিক পলিটিক্স বুলি কোৱাৰ লগে লগে জুবিনদাৰ খং উঠা আছিলে। তেতিয়াহ'লে জুবিনদাৰ মৃত্যুৰ পিছত এইটো ৰাজনীতিক কথা জুবিনদাৰ লগত কি মিলামিচি কৰি আছে? এনেকুৱা এটা জড়িত কৰিব নালাগে নহয়। ঠিক আছে বাৰু, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব এইটো কাম, ন্যায়টো মামাই কৰিব। ঠিক আছে বাৰু, এতিয়া চাই লওঁ যতীন বৰা ডাঙৰীয়া কি ক'লে, চাই ল'ব। আপোনালোকে স্ক্ৰীনত দুজন ব্যক্তিৰ পিকচাৰ চাই আছে। এজন ব্যক্তি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আনজন ব্যক্তি হল কাঠমোল্লা, এজন অভদ্ৰ, এজন অসভ্য, যিজনৰ কোনো ধৰণৰ ভাষা জ্ঞান নাই, যিজনৰ মাজত কোনো ধৰণৰ ইছলামিক জ্ঞান নাই, যিজনৰ অংগী ভংগীত প্ৰমাণ পোৱা যায় যে তেওঁ প্ৰকৃততেই এজন বণ্ড। আৰু এইজন কাঠমোল্লাৰ বিৰুদ্ধে বৰ্তমান সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতিছে। আপোনালোকে চাওক। চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব। এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই। এইটো আপোনালোকে চালে, এয়াই বৰ্তমান সময়ত অসমৰ ৰাজনীতি। অসমবাসী ৰাইজে বাট চাই আছে যে জুবিনদাক কেতিয়া ন্যায় পাব। অসমৰ মুখ্যমন্ত্ৰীজনে বৰ্তমান সময়ত সংবাদমেল পাতি পিনে অসমবাসী ৰাইজক জনোৱা উচিত যে অসমৰ আমাৰ হাৰ্টথ্ৰব জুবিনদাক কেতিয়া ন্যায় পাব। যিসকল ব্যক্তিয়ে জুবিনদাক হত্যা কৰি পেলালে সেইসকল ব্যক্তিক কেতিয়া ফাঁচি দিয়া হ'ব। যিসকল ব্যক্তিয়ে জুবিনদাক বিষ পান কৰোৱালে সেইসকল ব্যক্তিৰ ঘৰত বিল্ডিঙত কেতিয়া বুলডোজাৰ চলিব। অসমবাসী ৰাইজে এয়া জানিব বিচাৰিছে, কিন্তু দুৰ্ভাগ্যজনক বিষয়, সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতি পিনে অসমবাসী ৰাইজক শুনাই আছে যে এইজন কাঠমোল্লাই বৰ্তমান সময়ত অসমৰ পৰিৱেশ পৰিস্থিতি বিনষ্ট কৰাৰ চেষ্টা কৰি আছে। সন্মানীয় মুখ্যমন্ত্ৰীজন নিজকে খুবেই পাৱাৰফুল ব্যক্তি বুলি কয়, ক্ষমতাশীল ব্যক্তি বুলি কয়। আজি কিয় এজন কাঠমোল্লাৰ বিৰুদ্ধে সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতিবলগীয়া হ'ল?
সন্মানীয় মুখ্যমন্ত্ৰীজনে আচলতে কি বুজাব বিচাৰিছে আমাক যদি কোনোবা ৰাজনৈতিক নেতাই ভাবিছে যে তেখেতসকল সন্মানীয় মুখ্যমন্ত্ৰীতকৈ জুবিন দাতকৈ তেখেতসকল বেছি জনপ্ৰিয় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ সম্পূৰ্ণ এয়া ভুল ধাৰণা অসমত যিমানবিলাক ৰাজনৈতিক নেতা আছে কেৱল সন্মানীয় মুখ্যমন্ত্ৰী নহয় অসমত যিমান কেইজন ৰাজনৈতিক নেতা আছে তেওঁলোক প্ৰতিজনে একত্ৰিত হৈ যদি এফালে থিয় হয় আৰু গৰিমা বাইদেউ এফালে থিয় হওক তাৰ পক্ষত কিমান মানুহ হয় নিশ্চয় অসমবাসী ৰাইজে চাই ল'ব গতিকে যিসকল ৰাজনৈতিক নেতাই ভাবি আছে যে জুবিন দাৰ ন্যায় আমি হয়তো দিয়াৰ প্ৰয়োজন নাই কাৰণ জুবিনতকৈ আমি বেছি জনপ্ৰিয় এইবিলাক গুণাৰ গান কিন্তু অসমবাসী ৰাইজে বৰ্তমান সময়ত শুনিব বিচৰা নাই বৰ্তমান সময়ত অসমবাসী ৰাইজে শুনিব বিচাৰিছে যে জুবিন দাক যিসকলে হত্যা কৰিলে তেওঁলোকক কেতিয়া ফাঁচি দিয়া হ'ব তেওঁলোকৰ ঘৰত কেতিয়া বুলডোজাৰ চলিব তেওঁলোকৰ বিল্ডিঙত কেতিয়া বুলডোজাৰ লগাই পিনে তেওঁলোকৰ সকলো কিছু ধ্বংস কৰি দিয়া হ'ব হেয়া কিন্তু অসমবাসী ৰাইজে জানিব বিচাৰিছে গৰিমাবত জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাবত জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই এতিয়া মই শুনিলোঁ তাই ৰাতি খুব কান্দিছে সমাধি ক্ষেত্ৰত আহিবলৈ মন কৰিছে আহি যেতিয়া তাই কান্দিছে ন্যায় লাগে মই ভাবোঁ 23টা দিন হ'ল আজি 23 তাৰিখ আৰু যিমান পাৰি সোনকালে তাই খালি জানিব বিচাৰিছে যে কি কাৰণে জুবিনক এনেকুৱা কৰিলে আৰু গৰিমা গাৰ্গক মই দেখিছোঁ বাচ্চা ল'ৰাক মৰম কৰি কেনেকৈ ৰাখিব লাগে এইটো জুবিন গাৰ্গক তেনেকৈ ৰাখিছে যেনেকৈ এগৰাকী মাকে বাচ্চাটোক যেনেকৈ বুজালে বুজি পায় তেনেকৈয়ে গৰিমাই তেনেকৈ তাইক জুবিনক তেনেকৈয়ে তাক আগবঢ়াই লৈ গৈছে এগৰাকী তাই অভিয়াছলি চাৰিওফালে অন্ধকাৰ দেখিছে নহয় এতিয়া কি হ'ল মোৰ মানুহটো কিয় নাইকিয়া হ'ল সেইকাৰণে মই কওঁ যে অসমৰ ৰাইজে বিচাৰে আমি বিচাৰোঁ যে ন্যায়টো জুবিন গাৰ্গে পাব লাগে আৰু কি কাৰণে হৈছিল সেই কথাটো যদি গৰিমাই গম পায় কিজানি তাই অলপ সান্তনা ল'ব পাৰিব আৰু আগবাঢ়ি যাব লাগিব গৰিমাৰ এটাই সপোন এতিয়া জুবিন গাৰ্গৰ আধৰুৱা কামবিলাক কমপ্লিট কৰিব লাগিব আজি ৰৈ বিনালে 31 তাৰিখে গৰিমাই সিদিনা মোক কৈছে না আমি 31 তাৰিখে ছবিখন দিবই অসমৰ হলত ছবিখন আহিবই আৰু মোৰ এটাই কথা এই ছবিখনত গৰিমাই হওক জুবিন গাৰ্গে হওক সামন্তক আমি গোটেইখিনি ৰাজেশ ভূঞা মই অভিনয় নকৰিলেও ছবিখন এটা পাৰ্ট বুলিয়ে ভাবোঁ যিহেতু মোৰ জিল ক্ৰিয়েশ্যন হওক বা আই ক্ৰিয়েশ্যন গোটেই মানুহখিনিৰ লগতে মোৰ এটা ঘৰুৱা সম্পৰ্ক আৰু গৰিমাক সেইখিনি এতিয়া সাহস দিব লাগে আমি সকলোৱে যে তাই আজি জুবিন নাই কিন্তু গৰিমাক আমি সাহস দিব লাগিব গৰিমাৰ দেউতাকক সাহস দিব লাগিব আমাৰ মামন জুবিনৰ ভনীয়েক তাইও আছে আৰু মই এটা কথা কোৱা মই বহুত চিন্তা কৰি মই গৰিমাক সাহস দি আছোঁ দি থাকিম অকল অসমৰ ৰাইজে খালি এটাই অনুৰোধ তাইক আমি আগুৱাই লৈ যাব লাগিব সাহস দিব লাগিব জুবিন নথকাৰ অনুভৱ যাতে তাই নকৰে সেয়া মোৰ অসমৰ ৰাইজৰ প্ৰতি অনুৰোধ তো আছোঁৱেই গৰিমাৰ লগত নৱনীতা আমি দুটাইতো আছোঁৱেই আৰু আমাৰ বন্ধু মহল সকলোৱে গৰিমাৰ ওচৰতে আছে গৰিমা আচলতে জুবিন গাৰ্গৰ পত্নী হোৱাৰ উপৰিও আমাৰ পৰিয়ালৰ এজন সদস্য বুলি ক'ব লাগিব আজি জুবিন গাৰ্গ নাই কিন্তু গৰিমাক আমি সাহস দিব লাগিব আজি যেতিয়া মই শুনিলোঁ তাই ৰাতি খুব কান্দিছে তাইৰ সমাধি ক্ষেত্ৰত আহিবলৈ মন কৰিছে আহি যেতিয়া তাই কান্দিছে তেতিয়া মই শুনিলোঁ তাই ৰাতি খুব কান্দিছে সমাধি ক্ষেত্ৰত আহিবলৈ মন কৰিছে আহি যেতিয়া তাই কান্দিছে ন্যায় লাগে মই ভাবোঁ 23টা দিন হ'ল আজি 23 তাৰিখ আৰু যিমান পাৰি সোনকালে তাই খালি জানিব বিচাৰিছে যে কি কাৰণে জুবিনক এনেকুৱা কৰিলে আৰু গৰিমা গাৰ্গক মই দেখিছোঁ বাচ্চা ল'ৰাক মৰম কৰি কেনেকৈ ৰাখিব লাগে এইটো জুবিন গাৰ্গক তেনেকৈ ৰাখিছে যেনেকৈ এগৰাকী মাকে বাচ্চাটোক যেনেকৈ বুজালে বুজি পায় তেনেকৈয়ে গৰিমাই তেনেকৈ তাইক জুবিনক তেনেকৈয়ে তাক আগবঢ়াই লৈ গৈছে এগৰাকী তাই অভিয়াছলি চাৰিওফালে অন্ধকাৰ দেখিছে নহয় এতিয়া কি হ'ল মোৰ মানুহটো কিয় নাইকিয়া হ'ল সেইকাৰণে মই কওঁ যে অসমৰ ৰাইজে বিচাৰে আমি বিচাৰোঁ যে ন্যায়টো জুবিন গাৰ্গে পাব লাগে আৰু কি কাৰণে হৈছিল সেই কথাটো যদি গৰিমাই গম পায় কিজানি তাই অলপ সান্তনা ল'ব পাৰিব আৰু আগবাঢ়ি যাব লাগিব গৰিমাৰ এটাই সপোন এতিয়া জুবিন গাৰ্গৰ আধৰুৱা কামবিলাক কমপ্লিট কৰিব লাগিব আজি ৰৈ বিনালে 31 তাৰিখে গৰিমাই সিদিনা মোক কৈছে না আমি 31 তাৰিখে ছবিখন দিবই অসমৰ হলত ছবিখন আহিবই সেইকাৰণে প্ৰতিদিনে #জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব
কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ কোনো কাৰণত আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিচ বিচাৰিব লাগিব ন্যায় সেইকাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ #জাষ্টিচ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ কিন্তু লগতে সকলোলৈকে মোৰ আৰু এটা প্ৰাৰ্থনা আছে তেওঁ যাতে ন্যায় পায় সেইকাৰণে সেইকাৰণে প্ৰতিদিনে #জাষ্টিচ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ কোনো কাৰণত আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিচ বিচাৰিব লাগিব ন্যায় সেইকাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ #জাষ্টিচ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো দেখা পাইছা আৰু সেই হত্যাকাৰীসকলক যদি আপোনালোকে হাতলৈ পোৱা যায় কি কৰিব মন কৈছা মানে ৰাইজৰ হাতততো হত্যাকাৰী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এনাই যাব নোৱাৰিব সেইকাৰণে ন্যায় বিচাৰি আছে মানে ৰাইজে যদি পায় সেই মানুহজনক হত্যাকাৰীক বা সিদ্ধাৰ্থ শৰ্মা শ্যামকানুক পায় পূৰা গুড়া হৈ যাব নাথাকিবই হাত কট ভৰিত কট এনেকুৱা হ'বই সেইকাৰণে আমি ভাবিছোঁ যদি অসম চৰকাৰে এইটো কাম কৰিব নোৱাৰে ৰাইজৰ হাতত এৰি দিয়ক আমি কৰিম এইটো কাম শ্যামকানু আৰু সিদ্ধাৰ্থত কেনেকুৱা কৰিব লাগে আমি ৰাইজৰ ৰজাই সকলে এভৰিবডি সকলোৱে কৰিব এইটো কাম ঠিক আছে এতিয়া চাই লওঁ বাৰু ন্যায় আমি কেতিয়া পাম আজি 23 বা 22 ডেইজ হৈ গ'ল কিন্তু ন্যায়ৰ কথা আহি আছে কিন্তু ন্যায় কৰিব পৰা নাই জেলত ভৰাই থৈ এনেকুৱা ন্যায় নহ'ব কিবা এটা শাস্তি দিব লাগিব ঠিক আছে অসমৰ কণ্ঠ জনশিল্পী আমাৰ প্ৰাণৰ জনশিল্পী এনেকুৱা এটা ন্যায় নাপাকৈ আমি এৰি দিব নোৱাৰিম কেতিয়াও শান্তি নাপাব জুবিনদাৰ আত্মা হত্যা কৰা মানুহক যদি হত্যা কৰিব নোৱাৰে সিহঁতকো হত্যা কৰিব লাগে এতিয়া গৰিমা গাৰ্গ দাবী উঠাইছে চৰকাৰক ন্যায় লাগিব জাষ্টিচ লাগিব বুলি ঠিক আছে নেক্সট আপডেটত লগ পাম ফলো ভিডিঅ'টো বাই বাই